নমস্কাৰ সকলোকে নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ শ্বপিং কৰিবলৈ। পাপু যাব, যাব ৰুমলৈ কিবা কিবি আনিবলৈ। আমি এতিয়া ওলাইছোঁ, চাৰিজন যাম। চাই থাকক আপোনালোকে আমি ক'ত গৈছোঁ, ভিডিঅ'টো সম্পূৰ্ণ দেখাম। আপোনালোকে চাই থাকক। যদি কোনোবা নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, লাইক কৰিব, শ্বেয়াৰ কৰিব। বৰ্তমান আহি পাৰ্কিং পাইছোঁহি, আপোনালোকক দেখাম। এয়া আমি পাৰ্কিঙলৈ সোমাই আহিছোঁ। এইটোৱে হৈছে শ্বপিং মলটোৰ পাৰ্কিং। এইফালে আমাৰ বহুতখিনি ভাবিব পাব পইণ্টবোৰ। COVID-19 কাৰণে ইয়াত এণ্ট্ৰি কৰিবলগীয়া হৈছে ছেফটিৰ বাবে। গাড়ী এখন ল'ম বুলি ভাবিছোঁ। ইয়াত গাড়ী চাই আছোঁ। এখন এইখন ভাল নহ'ব, বেলেগ এখন চাওঁচোন। এই কাৰখন চাওঁ কেনেকুৱা হ'ব। আপোনাক কওকচোন কোনখন কাৰ ল'লে ভাল হ'ব মোৰ কাৰণে। মানে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলনি মানে খেলিবৰ কাৰণে বস্তুবিলাক আছে ইয়াত, টয়বিলাক আছে আপোনালোকে দেখিছে। শ্বপিং মলৰ ভিতৰতে একবাৰ বেটিং কৰিয়ে দিওঁ নেকি। এই বেটবিলাক আছে ইয়াত, এপাত লৈ লৈছিলোঁ। একেবাৰে তলত আছে জ্যামিতি বক্স। জ্যামিতি বক্স লিখিবলৈ যে নটৰাজ বুলি লেখা আছে, আমি সৰুতে ব্যৱহাৰ কৰা। এইটো ৰনটোৱে পুতলা বিচাৰি ফুৰিছে, কাৰোবাক গিফ্ট দিব বোলে।
কাৰোবাক দিবলগীয়া আছে তাৰ। এয়া গোটেই আমৰ জুচ বাই 1 get 1 লেখা আছে, লৈ ল'লোঁ 4টামান। এইটো আম চক, আম টুটুৱা পৰি গৈছে, খোৱা মানুহ নাই। মিঠা আলু, আমাৰ অসমত যে পায় মিঠা আলু, এইটো হায়দৰাবাদতো আছে, চব এতিয়াও আছে। এইটো মিঠা আলু আমি মাঘ বিহুতে খাওঁ, ইয়াতো এতিয়াও আছে। এইটো কাঠ আলু, এতিয়া চব আছে মানে, এতিয়া চব পাব, যেতিয়াই পায় আৰু, যেতিয়াই মন যায় তেতিয়াই বিচাৰিলে পাবই আৰু। বগা পিঁয়াজ, বগা পিঁয়াজ অসমতো দেখা নাই মই, ইয়াতে দেখিছোঁ বগা পিঁয়াজ। এইটো এতিয়া দেখাম এইখিনি আচাৰ, কি আচাৰ আছে ভিতৰত নাজানো দেই, এইবিলাক আচাৰ আৰু, এইটো আচাৰ ছেকশ্যন মানে। ইয়াত এতিয়া আমি আহি পালোহি বিলিং ছেকশ্যন। এতিয়া আমি বিলিং কৰিম ইয়াতে, বিলিং কৰি লওঁ। বিলিং হৈ গ'ল, এই আহিবা। এতিয়া আমি যাবলৈ আহিছোঁ, ৰুমলৈ যাবলৈ ওলাই আহিছোঁ। আপোনালোকক দেখাই যাম আমি কেনি যাওঁ, চাই থাকক। চাইডত চুই দিলোঁ বে, চেনিটাইজাৰ দিয়া ৰে ৰনটো, চেনিটাইজাৰ মাৰি লওঁ নহ'লে কৰোণা লাগি যাব। চেনিটাইজাৰ কৰি থাকিব লাগে মাজে মাজে। হেল্ল' বন্ধুসকল, কেনেকুৱা লাগিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আমি শ্বপিং মলটো এতিয়া ভাল লাগিছে চাগে, এতিয়া আমাৰ বজাৰবোৰ প্ৰায় হৈ গৈছে, আমি যাম। যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। এই ক'ভিডৰ সময়ত চেনিটাইজাৰ কৰি থকাটো খুব জৰুৰী, চেনিটাইজাৰ কৰি থাকিব। গাড়ীৰ ওচৰত এতিয়া আমি ৰুমত যাম, বেয়া বস্তু লৈছোঁ, খাবলৈ আছে। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যিসকল নতুন আমাৰ ভিডিঅ'টো চেনেলটো চাইছে তেখেতসকলক অনুৰোধ জনাইছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেনেদৰে মৰম কৰিলে আপোনালোকক আৰু নতুন নতুন জেগা দেখাবলৈ আমি চেষ্টা কৰিম। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, ধন্যবাদ।